হেল্ল' গাইজ, মোৰ নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু সকলোৱে অৱশ্যে ৰেচিপিবিলাক বনাব জানেই, আৰু মইনো কেনেকৈ মোৰ পদ্ধতিৰে বনাওঁ আপোনালোকক তাকেই দেখাওঁ বুলি মোৰ ৰেচিপি ভিডিঅ'টো লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ হাঁহৰ মাংস। সকলোৱে যাতে মৰম দি যায় দেই মোৰ নতুন মিনি ব্লগটো। আৰু এইফালে মেৰিনেট কৰি ৰখা মাংসখিনিতে মই গোটেইবোৰ মছলা ব্যৱহাৰ কৰি থৈছিলোঁ। এই আধা ঘণ্টামান হ'ল মেৰিনেট কৰি ৰখা মাংসখিনি। আৰু এতিয়া ধুনীয়াকৈ মই এইখিনি অলপমান টাইম ভাজি ল'ম। ভাজি ইয়াতে মই জোখমতে নিমখ দিম। নিমখটো অকণমান আগতে দিলে বেছি ভাল হয়। আৰু এইফালে অলপমান টাইম ভাজিব লাগিব মাংসটো। আপোনালোকে যাতে শেষলৈকে চাই থাকে দেই ৰাইজ, মই কেনেকৈ বনাওঁ মোৰ ষ্টাইলত আপোনালোকে চাব। আৰু মাংসটো অকণমান টাইম ভজাৰ পিছতে ইয়াতে মই সৰু আলুগুটি ধুনীয়াকৈ সিজাই পেলাই বাকলি গুচাই ৰাখিছোঁ। আৰু ইয়াতে এতিয়া মই এড কৰি দিলোঁ আৰু ধুনীয়াকৈ অকণমান ভাজিব লাগিব, যিহেতুকে সৰু আলুগুটিটো দিলে মাংসখিনি খাবলৈ বহুত বেছি ভাল লাগে। সেইবাবে ময়ো সৰু আলুগুটিটোৱে ব্যৱহাৰ কৰিলোঁ। আৰু আজি অৱশ্যে মোৰ মাতটো অকণমান ভাল লাগি থকা নাই, কিয় জানো পাই। ইফালে দিছোঁ মই ভইচ অভাৰ অকণমান কৰিছোঁ আপোনালোকক দিওঁ বুলি, যাতে ভইচটো শুনি আপোনালোকে ইগন'ৰ নকৰিব দেই। আৰু মোৰ হাঁহৰ মাংস 50% সিজিলেই, আৰু 50% সিজিব লাগে, 80% সিজিছেগৈ। ধুনীয়াকৈ মই আৰু অকণমান টাইম ভাজি ইয়াতে মই অকণমান পানী ইউজ কৰিলোঁ, যিহেতুকে মই ভিডিঅ'টো ৰেকৰ্ড কৰিবই পাহৰি গ'লোঁ। মোৰ হাঁহৰ মাংস ৰেডি হওঁ অৱস্থা। আৰু ইয়াতে মই দিছোঁ অকণমান জালুকৰ গুড়ি, যিহেতুকে জালুকৰ গুড়িটো দিলে মাংসখিনি খাবলৈ বহুত বেছি সোৱাদ হয়, নহয়নে ৰাইজ? আৰু সেইকাৰণে মই হাঁহৰ মাংসত জালুকৰ গুড়ি মই অন্যান্য মাংসটো অকণমান জালুকৰ গুড়ি ইউজ কৰোঁৱেই। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিছে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ হাঁহৰ মাংস হৈছেগৈ, খাবলৈ বহুত বেছি সোৱাদ হৈছিলে ৰাইজ, মই অকণো মিছা কোৱা নাই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰিব। আজিলৈ ইমানেই, বাই।